Good evening everyone. Welcome to one more video মোৰ চেনেলত তো মোৰ লগত আছে আজি হিমাংশু শইকীয়া আমাৰ সাব ইন্সপেক্টৰ কমিউনিকেশ্যন আৰু বহুত দিন হ'ল মই ভিডিঅ' একচুৱেলি মোৰ চেনেলত আপলোড কৰিব পৰা নাই বিকজ আমাৰ টাইট স্কেডুল চলি আছিলে ট্ৰেইনিং পিৰিয়ডৰ আৰু আপোনালোকক এটা ভাল খবৰ দিব ওলাইছোঁ তো সেই খবৰটো কি হ'ল যে আমাৰ আসাম পুলিচৰ APRO ডিপাৰ্টমেণ্ট আৰু AB ডিপাৰ্টমেণ্টৰ পৰা সাব ইন্সপেক্টৰ ওলাইছে আৰু তাৰ লগে লগে আমাৰ APRO কনষ্টেবল পোষ্টটো ওলাইছে তো সেইটো বিষয়ে সৰু এটা ভিডিঅ' এটা বনাইছোঁ আৰু ভাল খবৰ যেহেতুকে আপোনালোকে প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব পাৰিব এতিয়ালৈ জাষ্ট অপেনিংছটো দিছে তো APRO সাব ইন্সপেক্টৰ কেইটা ওলাইছে APRO সাব ইন্সপেক্টৰ টোটেল 16 ওলাইছে অ'কে তো তাৰ ভিতৰত 6 ফৰ আনৰিজাৰ্ভ আছে 6 OBC আছে আৰু বাকী এটা ST আৰু SC আছে তেনেকৈ আৰু তাৰপিছত আমাৰ আছিলে AB সাব ইন্সপেক্টৰ আছে তো টোটেল 42 অ'কে তাৰ ভিতৰত দুটা স্পৰ্টছ পাৰ্চনৰ কাৰণে এইটো ৰিজাৰ্ভড আছে বাকী এটা কাষ্ট বা জেনেৰেল ৱাইজ UR ৱাইজ তেনেকৈ ডিভাইড কৰি থোৱা আছে আৰু ৰিচেণ্টলি আৰু আমাৰ APRO কনষ্টেবল টোটেল 262 পোষ্ট ওলাইছে 262 পোষ্ট নৰ্মেলি APRO যিখিনি কনষ্টেবল হয় তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন HS সায়েন্স লাগে সায়েন্স আৰু যিখিনি আছে কোৱালিফিকেশ্যন আপোনালোকে ডিটেইলছ SLPRB ৱেবছাইটত গৈ এডভাৰটাইজমেণ্টটো চালে আপোনালোকে ডিটেইলছ পাব আৰু প্লাছ এইটো এটা গল্ডেন অপৰচুনিটি হয় সকলোৱে এপ্লাই কৰিব লাগে কাৰণ এতিয়া জবৰ ক্ৰাইচিছ চলি আছে ভেকেঞ্চি দি আছে চ' সকলোৱে কষ্ট কৰিব ডেফিনেটলি পাব আৰু মেইন কথা যে স্পেচিয়েলি এটা বস্তু ভাল যে বহুতে সুধি আছিলে যে APRO SI কাৰণে কি এপ্লাই কৰিব মানে কোনে এপ্লাই কৰিব পাৰিব তো যদি নটিফিকেশ্যন যিটো আছে তাত গোটেইখিনি ধুনীয়াকৈ লিখি থোৱা আছে যে তাত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন হওক বা IT হওক বা BSc বা MSc ইলেক্ট্ৰনিক্স এইখিনি ইমানখিনি যিখিনি আছে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং যিখিনি আছে এইখিনি গ্ৰেজুৱেটছে এপ্লাই কৰিব পাৰিব আৰু AB কাৰণে যিকোনো গ্ৰেজুৱেট হ'লে আই বিলিভ তেওঁলোকে এপ্লাই কৰিব পাৰিব তো এইখিনি আছে ডিটেইলছ তো পাছত এটা ভাল ডিটেইলকৈ এটা ভিডিঅ' এটা বনাম আজি জাষ্ট এটা নটিফিকেশ্যন ৱাইজ ভিডিঅ' এটা বনাইছোঁ আৰু আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে পাছলৈ বনাম কি APRO সাব ইন্সপেক্টৰ কাৰণে কি টপিক পঢ়িব লাগিব কি কেনেকুৱা টপিকৰ কুৱেশ্যন পেপাৰ আহে সেইটো বিষয়ে পাছত আপোনালোকে চাম ঠিক আছে তো আৰু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যিহেতু APRO SI হওক বা কনষ্টেবল হওক তাত ফিজিকেল ফিটনেছটো লাগে ৰানিং থাকে আৰু লং জাম্প থাকে এই দুটা এতিয়াৰ পৰা যদি অলপকৈ ট্ৰাই কৰে যেতিয়ালৈ এক্সাম হ'ব তেতিয়ালৈ আৰামছে কৰিব পাৰিব নৰ্মেলি সাব ইন্সপেক্টৰ কাৰণে 1600 মিটাৰ্ছ ৰানিং লাগে আৰু লং জাম্প লাগে লং জাম্পটো নৰ্মেলি অলপ প্ৰেক্টিছ কৰিলে পাৰি আৰু যিটো ৰানিংটোৰ ক্ষেত্ৰত অলপমান কষ্ট কৰিব লাগিব ডেফিনেটলি যদি কষ্ট কৰা হয় ছাকচেছফুল হ'ব পাৰিব খুব ভাল অপৰচুনিটি হয় চ' এইটো অপৰচুনিটিটো আমি ল'ব লাগে অ'কে তো ঠিক আছে বাৰু তো মই ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিম তো ধন্যবাদ দিলোঁ মোৰ সতীৰ্থ হিমাংশু শইকীয়াক আৰু আজি ভিডিঅ'টোত আপোনালোকে এইখিনি জনাইছোঁ আগত যদি আপোনালোকে কিবা জানিবলৈ মন আছে তেতিয়াহ'লে কমেণ্ট আৰু লাইক শ্বেয়াৰ অপশ্যন আছে তাত গৈ মেলি আপোনালোকে কমেণ্ট কৰিব পাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ